নমস্কাৰ, আজি এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমাৰ মহাবিদ্যালয় অৰ্থাৎ কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ সৰস্বতী পূজাৰ প্ৰস্তুতিৰ এটি আভাস দিবলৈ যত্ন কৰিছোঁ। আমাৰ মহাবিদ্যালয়ৰ সৰস্বতী পূজাৰ এই প্ৰস্তুতিত সমূহ প্ৰশিক্ষাৰ্থীবৃন্দৰ প্ৰচেষ্টা আৰু কৰ্ম উদ্যম একাকাৰ কৰি এই প্ৰস্তুতিত আত্মনিয়োগ কৰিছে। তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকশিত কৰি নতুন নতুন কলা কৌশলৰ জৰিয়তে সমূহ কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ প্ৰাংগণ সা-সজ্জাৰে অলংকৃত কৰিবলৈ সক্ষম হৈছোহি। আৰু এয়া কেৱল সম্ভৱ হৈছে আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰী মহোদয়ৰ সহযোগত আমাৰ প্ৰশিক্ষাৰ্থীবৃন্দৰ যৎপৰোনাস্তি চেষ্টা। খুব আটক-ধুনীয়াকৈ আমি মহাবিদ্যালয়ৰ প্ৰাংগণ সা-সজ্জাৰে সজাবলৈ যত্ন কৰিছোঁ আৰু সমূহ প্ৰশিক্ষাৰ্থীবৃন্দৰ মিলাপ্ৰীতি আৰু সহযোগিতাত এয়া সম্ভৱপৰ হৈ উঠিছে। এই ভিডিঅ'টিৰ প্ৰতিটো দৃশ্যাংশ প্ৰত্যক্ষ কৰিলে উপলব্ধি কৰিব পাৰিব যে এনেদৰে মিলাপ্ৰীতি আৰু সহযোগিতাৰ বলত যিকোনো কঠিন কাম সহজভাৱে আমি সম্পাদন কৰিব পাৰোঁ। কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ত অইন কেইবেলিৰ দৰেও এইবেলিও আমি সমূহ প্ৰশিক্ষাৰ্থীবৃন্দৰ সহযোগিতাত সৰস্বতী পূজা উলহ-মালহেৰে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। এইবেলি কিছু নতুন আৰু পৃথক চিন্তাধাৰাৰে কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ প্ৰাংগণ ভৰাই তুলিবলৈ প্ৰচেষ্টা হাতত লৈছোহি। যিহেতু আমি পূজাৰ আগদিনাখনে সকলোবোৰ কাম সম্পাদন কৰি লগতে সৰস্বতী পূজাৰ প্ৰসাদ তথা মুখ্য আকৰ্ষণ খিচিৰিৰ আগতীয়া যোগাৰবোৰ কৰি থবলৈ যত্ন কৰিছোঁ আৰু পাছদিনাৰ গোটেই সামগ্ৰিক পৰিৱেশটো উপস্থাপন কৰিছোঁ। ইয়াত আপোনালোকে দেখা পাব কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ সমূহ প্ৰশিক্ষাৰ্থীবৃন্দৰ সহযোগিতাত সাজি উলিওৱা আটাইবোৰ আকৰ্ষণীয় সা-সজ্জা। এয়া হৈছে চাংঘৰ, তাৰ পিছতে আপোনালোকে দেখিবলৈ পাব এয়া হৈছে বুক শ্বেল্ফ। খুব আটক-ধুনীয়াকৈ বুক শ্বেল্ফটো তৈয়াৰ কৰা হৈছে। তাৰপিছত এয়া হৈছে বাঁহ-বেতেৰে তৈয়াৰী খুব ধুনীয়া এটি গেট। একেদৰে এয়া হৈছে আমাৰ অসমীয়াৰ স্বাভিমান জাপি। এয়া হৈছে মণ্ডপটি আৰু মণ্ডপত খুব ধুনীয়াকৈ আমি প্ৰতিমা দি আদৰি লৈ আহিছোঁ। তাৰ পিছতে আমি আটাই প্ৰশিক্ষাৰ্থীবৃন্দ পৰম্পৰাগত সাজপাৰ পিন্ধি পূজাস্থলীত উপস্থিত হ'লোঁ। পূজা শেষ হোৱাৰ লগে লগেই আমি প্ৰশিক্ষাৰ্থীবৃন্দই খিচিৰি যোগান ধৰাত সহায় সহযোগিতা আগবঢ়ালোঁ। এনেদৰে আটাই প্ৰশিক্ষাৰ্থীবৃন্দৰ সহযোগত আমি পূজা সুচাৰুৰূপে সম্পাদন কৰিলোঁ। এনেদৰে এই যাত্ৰাটি উলহ-মালহেৰে আমি উপভোগ কৰিলোঁ আৰু এইবোৰেই স্মৃতিৰ মানসপটত সদায় জীপাল হৈ ৰ'ব। ধন্যবাদ।